বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড কমন এন্ট্ৰেন্স টেষ্ট আছিলে আৰু মোৰ হাতত এতিয়া আছে কুৱেশ্যন বুকলেট আপোনালোকৰ সেট বি গতিকে আজি যেহেতু অনুষ্ঠিত হৈছিলে ৭০টা প্ৰশ্ন আছিলে আৰু ৰং কুৱেশ্যনৰ বাবে 0.25 আছিলে আপোনালোকৰ মাইনাস হ'ব গতিকে গোটেইখিনি প্ৰশ্ন আজি আলোচনা কৰিম কোনটো শুদ্ধ হ'ব মোৰ ওচৰত প্ৰশ্ন বি সেটটো আছে আপোনালোকে নিজৰ প্ৰশ্নসমূহ সেট অনুযায়ী চাই ল'ব প্ৰথমটো প্ৰশ্ন আছিলে হোৱাট ইজ দ্য প্ৰাইমেৰী অবজেক্টিভ of the One Nation One Subscription Scheme ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি টু প্ৰভাইড এক্সেছ টু টপ টায়াৰ ইণ্টাৰনেশ্যনেল ৰিচাৰ্চ আৰ্টিকলছ এণ্ড জাৰ্নেলছ দ্বিতীয়টো প্ৰশ্ন আহিছিলে when was Operation Sindoor launched by the Indian Armed Force ইয়াৰ আনসাৰ হ'ব May 7, 2025 অপচন বি 3 নম্বৰ প্ৰশ্নটো আছিলে who among the following was awarded the Padma Shri Award in 2024 for social work in animal welfare and conservation হাতী সংৰক্ষণৰ লগত জড়িত পাৰ্বতী পৰুৱা গতিকে অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ চতুৰ্থটো প্ৰশ্ন আহিছিলে হু গট দ্য সাহিত্য একাডেমি এৱাৰ্ড ইন 2024 ফৰ দ্য আছামিজ বুক ফৰিংবোৰে বাতৰ কথা জানে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি সমীৰ তাঁতী 5 নম্বৰ প্ৰশ্নটো এ নেটৱৰ্ক হুইচ হেল্পছ ইন কমিউনিকেটিং ৰিজনেল নেশ্যনেল গ্লোবেল ইনফৰমেশ্যন থ্ৰু লাৰ্জ ইনষ্টিটিউশ্যন ইজ কল্ড এটো হ'ব WAN অপচন সি 6 question to ahisile the country which hosted the first World Earth Summit on conservation of environment is option B hobo yar shuddha answer Brazil 7 number proshno to ahisil the meaning of effective teaching is yar shuddha uttor hobo option A attaining the learning objectives 8 number proshno to asil which of the following teaching strategy is specifically proposed by NEP 2020 yar shuddha uttor hobo option D experiential learning strategy 9 number প্ৰশ্ন to আছিল achievement tests are commonly used for the purpose of ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি identifying strength and weakness of learners 10 নম্বৰ প্ৰশ্নটো আছিল the most appropriate meaning of learning is ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি modification of behavior 11 নম্বৰ প্ৰশ্নটো আছিল a highly justified ground of using teaching learning material in teaching is ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ইট প্ৰভাইডছ এফেক্টিভ এংগেজমেণ্ট অফ দ্য ষ্টুডেণ্টছ ইন লাৰ্ণিং টাস্ক মই গোটেইবিলাক অপচন পঢ়ি দিয়া নাই যিটো শুদ্ধ উত্তৰ হয় সেইটোৱে কৈ দিছোঁ আপোনালোকে প্ৰশ্নসমূহ চাই ল'ব লাৰ্ণিং অবজেক্টিভছ ইন টিচিং মিনছ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ইণ্টেণ্ডেড লাৰ্ণিং আউটকামছ 13 নম্বৰ প্ৰশ্নটো আছিল হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট এবাউট দ্য ইউজ অফ টিচিং এইডছ ইয়াৰ শুদ্ধ উত্তৰ হ'ব যেহেতু ইয়াৰ কোনটো ইনকাৰেক্ট সুধিছে গতিকে দে এনহান্স ৰোট লাৰ্ণিংটো হ'ব শুদ্ধ উত্তৰ 14 নম্বৰ প্ৰশ্নটো আছিল টিচিং থ্ৰু মাদাৰ টাং এট প্ৰাইমেৰী লেভেল ইজ অলৱেজ প্ৰিফাৰেবল বিকজ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি ইট মেক্স ষ্টুডেণ্টছ ৰেডি টু লাৰ্ণ ইন দেয়াৰ নেচাৰেল এটমছফিয়াৰ 15 কুৱেশ্যনটো আহিছিল এ টিচাৰ শুড আস্ক কুৱেশ্যনছ টু হিজ আৰ ষ্টুডেণ্টছ ডিউৰিং দ্য ক্লাছ লেকচাৰ টু এনচিয়ৰ মেইনলি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি whether the students are understanding the lecture or not 16 নম্বৰ প্ৰশ্নটো আছিল the basic reason for using globe and a source of light by the teacher while teaching the concept of rotation in the class is ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ clarify the concept 17 নম্বৰৰ পৰা মেথছৰ কুৱেশ্যন আহিছে মেথছৰ কুৱেশ্যন আপোনালোকে চাই ল'ব মই পঢ়ি নিদো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 11/18 গতিকে আপোনালোকে প্ৰশ্নবিলাক মেথছৰ মই পঢ়ি নিদো আপোনালোকে নিজেই চাই ল'ব স্ক্ৰীনত চাই ল'ব আৰু মিলাই ল'ব আপোনালোকৰ সেট অনুযায়ী আৰু 18 নম্বৰ প্ৰশ্নটো আহিছিলে দা লেংথ অফ এটো মেথছৰ কুৱেশ্যন প্ৰশ্নটো মিলাই ল'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 15 সেন্টিমিটাৰ মই মেথছৰ প্ৰশ্নবিলাক পঢ়ি নিদো আপোনালোকক পুনৰ কৈছোঁ মিলাই ল'ব আৰু যেটো আহিছিলে ইফ আইডাৰ 12 men যেটো 19 নম্বৰ প্ৰশ্ন দেখি আহিছে 18 women can reap a field in 14 days then 8 men and 16 women will reap the field in এটো হ'ব 9 days অপচন ডি 20 নম্বৰ প্ৰশ্নটো আছে এ ফ্যামিলি কনসিষ্ট অফ এ কাপল দেয়াৰ টু সন্স এটো কিমান কেইগৰাকী মহিলা সুধি আছে গতিকে 7 গৰাকী মহিলা হ'ব এটো আপোনালোকৰ কাপল মানে তাত এগৰাকী আছে দাটাৰ্স 3 গৰাকী হ'ল তেওঁলোকে বিয়া পাতিলে লৰা দুটাই গতিকে তাত 3 2 5 হ'ল আৰু তেওঁলোকৰ ছোৱালী দুজনী 6 7 গতিকে ফিমেল আছে 7 গৰাকী দা এভাৰেজ এজ অফ 10 মেম্বাৰ্স অফ এ কমিটি ইজ দা সেম এটো আপোনালোকে দেখিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 36 ইয়াৰ্স 21 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ আনসাৰ হ'ব 36 years আৰু 22 নম্বৰ প্ৰশ্নটো ইফ
ইন এ চাৰ্টেন কোড ইমপ্লাইজ ডিভাইড যদি এট দ্য ৰেটটোৱে ইমপ্লাইজ ডিভাইড বুজায় ষ্টাৰটোৱে যদি ছাবষ্ট্ৰেক্ট বুজায় এনেকৈ ডলাৰ চিম্বলে যদি এনেকৈ আপোনালোকে এইবিলাক যি বুজায় ইয়াৰ আনচাৰ কৰিলে আপোনালোকে পাব 49.5 23 আনচাৰ হ'ব 20% পঢ়ি ল'ব প্ৰশ্নবোৰ এ সাম অফ মানি ডাবলছ ইটছেল্ফ ইন 5 years এইটো যিটো প্ৰশ্ন আছে ইয়াৰ আনচাৰ হ'ব 20% ঠিক সেইদৰে 24 যিটো দেখিছে এ শ্বপকিপাৰ মাৰ্কছ ইজ গুডছ 25% এবভ কষ্ট প্ৰাইচ বাট এলাউজ এ 10% ডিছকাউণ্ট হোৱাট ইজ হিজ নেট প্ৰফিট পাৰ্চেণ্টেজ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 12.5% 25ৰ যিটো প্ৰশ্ন দেখিছে এই ট্ৰেইন ক্ৰছেছ এ পল ইন 15 ছেকেণ্ড ইয়াৰ শুদ্ধ উত্তৰ হ'ব 300 মিটাৰ এইবিলাক কেনেকৈ পালে সেইবিলাক কৰিবলৈ হ'লে যথেষ্ট সময় প্ৰয়োজন হ'ব যিহেতু আমি গোটেই 70টা প্ৰশ্ন একেটা ভিডিঅ'তে আমি আলোচনা কৰিম গতিকে মই জাষ্ট আপোনালোকক এনচাৰখিনি কৈ দিছোঁ আপোনালোকে নিজে মিলাই ল'ব সেট অনুযায়ী আপোনালোকে কিমান স্ক'ৰ কৰিলে কমেণ্ট কৰিবলৈ নাপাহৰিব 26 নম্বৰ কুৱেশ্যনটো আছিলে বোটক লৈ আপষ্ট্ৰীম ডাউনষ্ট্ৰীম উলিয়াব লাগে কিমান হয় আৰু শেষত স্পীডটো উলিয়াব লাগে ষ্টিল ৱাটাৰত গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4 কিলোমিটাৰ/আৱাৰ আৰু 27 নম্বৰ প্ৰশ্নটো আছিলে ষ্টেটমেণ্ট বেছড আৰু ইয়াত অল দ্য স্কুলছ ইন দ্য এৰিয়া হেড টু বি কেপ্ট ক্ল'জড ফৰ মষ্ট ডেইজ অফ দ্য উইক এইটো হৈছে ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2টো আছিলে মেনি পেৰেণ্টছ হেভ উইথড্ৰন দেয়াৰ চিলড্ৰেন ফ্ৰম দ্য লোকেল স্কুলছ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি যিটো আপোনালোকে দেখিছে বোথ দ্য ষ্টেটমেণ্টছ 1 and 2 are effects of some common causes এইটো হ'ব আৰু ইয়াত যিটো আপোনালোকে দেখিছে যে বেলেগ এটা ট্ৰায়াঙ্গল আছে এটা ৰেক্টেংগল আছে আৰু এটা আছে সাৰ্কুল এতিয়া কোনটোৱে কি বুজাইছে ইয়াত কৈ দিছে আৰু শেষত সুধিছে যে হুইচ পাৰ্ট অফ দ্য ডায়াগ্ৰাম ৰিপ্ৰেজেণ্টছ দ্য গাৰ্লছ হু আৰ প্লেয়াৰ্ছ বাট নট কোচেছ ইয়াৰ অপশ্যন হ'ব অপশ্যন বি Q2 29 নম্বৰ প্ৰশ্নটো ক'ত দিছে গতিকে 3A37100 FROG 2159 গতিকে ফ্ৰী কিহেৰে বুজাব এইটো হ'ব 2100 সেইদৰে 30 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ যিটো কুৱেশ্যন মাৰ্ক আছে বক্সত যিবিলাক সংখ্যা দিয়া আছে এইটো হ'ব 51 31ৰ আপোনালোকে যিটো দেখিছে যে ইফ 5 cats can catch 5 mice in 5 minutes how many cats are needed to catch 100 mice in 100 minutes এইটো হ'ব অপশ্যন A 5 ঠিক সেইদৰে 32 যিটো কুৱেশ্যন আছিলে যে এ মেন ষ্টাৰ্টছ ৱাকিং ইষ্ট ফৰ 8 কিলোমিটাৰ দেন টাৰ্ণছ নৰ্থ এণ্ড ৱাকছ 6 কিলোমিটাৰ দেন টাৰ্ণছ ৱেষ্ট এণ্ড ৱাকছ 8 কিলোমিটাৰ হাউ ফাৰ ইজ হি ফ্ৰম হিজ ষ্টাৰ্টিং পইণ্ট এইটো হ'ব অপশ্যন A 6 কিলোমিটাৰ আৰু 33 নম্বৰ যিটো প্ৰশ্ন আছে হোৱাট কমছ নেক্সট ইন দ্য চিৰিজটোত কুৱেশ্যন মাৰ্ক দিয়া নেক্সটত কি আহিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব 37 অপশ্যন চি ঠিক সেইদৰে 34ৰ যিটো আপোনালোকৰ ব্লাড ৰিলেশ্যনশ্বিপৰ এটা প্ৰশ্ন দিছিলে যে এক্স ইণ্ট্ৰডিউচ ৱাই ছেইং চি ইজ দ্য ৱাইফ অফ দ্য গ্ৰেণ্ডছন অফ দ্য অনলি ছন অফ মাই গ্ৰেণ্ড মাদাৰ হাউ ইজ ৱাই ৰিলেটেড টু এক্স ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছিষ্টাৰ ইন ল ঠিক সেইদৰে 35 যিটো কুৱেশ্যন আছিলে ইফ A = 1 B = 2 Z = 26 হোৱাট ইজ দ্য সাম অফ দ্য লেটাৰ ইন DOG ডগ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 26 ঠিক সেইদৰে 36ত EME আকৌ MMM EWE আকৌ W ড্ৰেছ DW গতিকে ইয়াত দেখিছে এটা প্ৰথম M আছে এইটো চিম্বল M বুলিয়ে মই ধৰি লৈছোঁ গতিকে ট্ৰিপল M আছে আকৌ W যিহেতু আছে গতিকে মাজত W বহিব গতিকে অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ 37 কুৱেশ্যনটো কুইকলিটো কি হয় সুধিছে গতিকে কুইকলিটো হৈছে এডজেক্টিভ 38ৰ এফেক্টুৱেটৰ চিনোনিমছ সুধিছে গতিকে একমপ্লিছ হ'ব ইয়াৰ শুদ্ধ উত্তৰ 39 প্ৰশ্নটো যিটো সুধিছে যে হাউ এভাৰ এইটো কি হয় সুধিছে পাৰ্ট অফ স্পীচটো আইডেণ্টিফাই কৰিব দিছে এইটো হৈছে কনজাংচন ঠিক সেইদৰে 40 নম্বৰ প্ৰশ্নটো যিটো দিছে যে ফিগাৰটো আইডেণ্টিফাই কৰিব লাগে দ্য মুনলাইট ডেন্সেছ অন দ্য ৱাটাৰ এইটো হৈছে পাৰ্চনিফিকেশ্যন আৰু 41 নম্বৰ যিটো দিছে যে চুজ দ্য কাৰেক্টলি পাংচুৱেটেড চেণ্টেন্স ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইটছ নট দ্য বুকছ ডেট মেক দ্য মেন অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ 42 নম্বৰ প্ৰশ্নটো আছিলে জাৰ্মেনৰ মিনিং কি হয় আইডেণ্টিফাই মিনিং গতিকে অপশ্যন চি হ'ব ৰেলিভেণ্ট এণ্ড এপ্ৰপ্ৰিয়েট 43 কুৱেশ্যনটো অল্ট্ৰুইষ্টিক মিনটো সুধিছে শব্দৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চেৰিটেবল 44 নম্বৰ প্ৰশ্নটো দিছে যে ইউবিকুইটাছৰ মিনিংটো সুধিছে আটাইতকৈ ক্ল'জেষ্ট মিনিংটো কি হয় ইউবিকুইটাছৰ এইটো হ'ব ৱাইড স্প্ৰেড যিটো অপশ্যন চি শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 39 নম্বৰ প্ৰশ্ন কমপ্লেক্স চেণ্টেন্সৰ উদাহৰণ সুধিছে অপশ্যন চি হ'ব অলদো ইট ৱাজ ৰেইনিং আই ডিচাইডেড টু ৱাক 46 নম্বৰ প্ৰশ্নটো সুধিছে চুজ দ্য ওৱান হুইচ কনভেজ দ্য মিনিং অফ দ্য চেণ্টেন্স কাৰেক্টলি কোনটো চেণ্টেন্স কাৰেক্ট সুধিছে
অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ আৰু এতিয়া আপোনালোকৰ এটা প্ৰেগ্ৰাফ পেছেজ আহিছিলে এই পেছেজটোৰ পৰা শুদ্ধ উত্তৰ উলিয়াব লাগে মই পেছেজটো পঢ়ি নাথাকোঁ যথেষ্ট দীঘল হৈছে 47 নম্বৰ যিটো সুধিছে যে হোৱাট ইজ দ্য মেইন আইডিয়া এনুঞ্চিয়েটেড ইন দ্য পেছেজ এইটো হ'ব অপশ্যন চি বোথ এ এণ্ড বি 48 নম্বৰ যিটো দিছে যে হোৱাই একৰ্ডিং টু দ্য ৰাইটাৰ অফ দ্য পেছেজ ডু গাৰ্লছ ফেচ এন এনজাইটি হোৱাইল ডিলিং উইথ মেথমেটিক্স অৰ ছায়েন্স প্ৰব্লেমছ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰেক্টিছ অফ জেণ্ডাৰ ষ্টেৰিঅ'টাইপছ এট হোম এণ্ড ইন স্কুলছ এণ্ড কমিউনিটিজ 49 নম্বৰ প্ৰশ্নটো হুইচ ৱৰ্ড ইন দ্য পেছেজ মিন থাৰ্ড ইন অৰ্ডাৰ অৰ লেভেল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 50 নম্বৰ যিটো দিছে হোৱাট ইজ দ্য ৰাইটাৰ্ছ পজিশ্যন ৰিগাৰ্ডিং দ্য ছাবজেক্ট ইন দ্য পেছেজ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দ্য ৰাইটাৰ ইজ কনচাৰ্ণ এবাউট ওমেন চুজিং ষ্টেম ছাবজেক্টছ এণ্ড পাৰ্চুইং এ কেৰিয়াৰ ইন ডেম 51 নম্বৰ যিটো প্ৰশ্ন দিছে হোৱাট একৰ্ডিং টু দ্য ৰাইটাৰ ইনফ্লুৱেঞ্চেছ য়ং ওমেন এণ্ড মেনছ ডিচিশ্যন এবাউট হোৱাট টু ষ্টাডি ইন ইউনিভাৰ্চিটিজ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অল অফ দ্য এবোভ 52 নম্বৰ প্ৰশ্নটো দিছিলে যে দ্য নেশ্যনেল এম্ব্লেম ইন ইণ্ডিয়া is a representative seal of the Republic of India that is adapted from the lion capital of Ashoka pillar features a phrase with carvings of animals 4 lions standing back to back a horse a bull an elephant and a lion যেটো অপশ্যন বি আছে হেতু হ'ব শুদ্ধ উত্তৰ 53 নম্বৰ যেটো প্ৰশ্ন আছে দা ব্ৰহ্মোছ এ লং ৰেঞ্জ ৰামজেট সুপাৰসনিক ক্ৰুইজ মিসাইল is a joint venture between the countries to India and Israel hobo শুদ্ধ উত্তৰ 100 নম্বৰ প্ৰশ্নটো who among the following has not been awarded the highest civilian award আসাম বৈভৱ অসম বৈভৱ কোনে নাই পোৱা লভলিনা বৰগোহাঁই বাকি তিনিজনে পাইছে আৰু যেটো দিছে যে ককবৰকটো কাৰ অফিচিয়েল ল্যাঙ্গুৱেজ হয় এটো হৈছে ত্ৰিপুৰা আৰু 56 নম্বৰ যেটো প্ৰশ্ন সুধিছে যে পূৰ্ণিমা দেৱী বৰ্মন কিহৰ লগত জড়িত হৈছে হাৰগিলা সংৰক্ষণৰ লগত গ্ৰেটাৰ এজাটেন্ট ষ্টক গতিকে এটো হৈছে শুদ্ধ উত্তৰ 57 নম্বৰ যেটো প্ৰশ্ন সুধিছে যে হুইচ অফ দা ফলোইং ফ্যাক্টস ইজ ইনকাৰেক্ট ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওজন ইজ হাৰ্মলেছ টু ব্ৰেথ অপশ্যন ডি ইজ দা কাৰেক্ট আনসাৰ 57 ৰ 58 ৰ যেটো কোৱেশ্চন আহিছে যে কোনটো ষ্টেটমেন্ট শুদ্ধ হয় আৰু কনসিডাৰ দা ফলোইং ষ্টেটমেন্ট কেটা চাই লব কৈছে যে দা ডাম ইজ বিল্ট এক্ৰছ ৰিভাৰ মহানদী ইট ইজ দা লংগেষ্ট ডাম অফ ইণ্ডিয়া দা ডেব্ৰিগড় ৱাইল্ডলাইফ চেনক্টৰি ইজ লোকেটেড নিয়াৰ দিছ ডাম Which of the following dams is described in that statement above? কোনটো ডামৰ কথা বুজাইছে এটো হ'ব হীৰাকুদ ডাম অপশ্যন এ ইজ দা কাৰেক্ট আনসাৰ আৰু ইন ৰাজ্য সভা টোটাল নাম্বাৰ অফ সিটস ৰিজাৰ্ভ ফৰ আসাম ইজ অপশ্যন বি 7 60 নম্বৰ প্ৰশ্নটো দা আৰ্টিকল 51A of Indian Constitution deals with fundamental duties option B is the correct answer 61 নম্বৰ প্ৰশ্নটো the largest district of Assam in terms of geographical area is option C is the correct answer Karbi Anglong correct answer to is Karbi Anglong 62 প্ৰশ্নটো the orientalist anglicist controversy was a debate on এটো educational demandৰ ওপৰত আছিল educational purpose ওপৰত গতিকে educational reforms in British India is the correct answer option B is the correct answer 63 আছিল as per NEP 2020 the structure of school education in India is option A is the correct answer 5+3+3+4 গতিকে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু 64 নম্বৰ প্ৰশ্নটো আছিল হুইচ অফ দা ফলোইং ইণ্ডিয়ান ল্যাঙ্গুৱেজেছ আৰ ৰিকগনাইজড এজ ক্লাছিক্যাল ল্যাঙ্গুৱেজ ইন 2024 মাৰাঠী বেংগলী আসামিজ পালি আৰু প্ৰাকৃত আছিল গতিকে অপশ্যন বি ইজ দা কাৰেক্ট আনসাৰ 65 নম্বৰ প্ৰশ্নটো লৈ আইছো হুইচ অফ দা ফলোইং ইজ দা লংগেষ্ট নেশ্যনেল হাইৱে অফ ইণ্ডিয়া কানেক্টিং শ্ৰীনগৰ টু কন্যাকুমাৰী এটো হৈছে NH নেশ্যনেল হাইৱে 44 Option B is the correct answer. 66 number প্ৰশ্নটো আছিল the Nobel Peace Prize 2024 was awarded to Nihon Hidanko a Japanese organization for ইয়াৰ শুদ্ধ উত্তৰ হ'ব option C advocating the abolition of nuclear weapons. 67 question to হৈছে which Grand Slam tennis tournament is also known as Roland Garros এটো কয় ফ্ৰেঞ্চ ওপেন অপশ্যন এ ইজ দা কাৰেক্ট আনসাৰ 68 ৰ প্ৰশ্নটো হ'ল মটো অফ ইন্টাৰনেশ্যনেল ডে অফ যোগা 2025 ইজ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোগা ফৰ ওৱান আৰ্থ ওৱান হেলথ 69 প্ৰশ্নটো আছিল হুইচ অৰ্গেনাইজেশ্যন হেজ লঞ্চ campus calling program to promote gender sensitivity and student safety
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নেশ্যনেল কমিশ্যন ফৰ ওমেন NCW 70 নম্বৰ তথা লাষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য এৱাৰনেছ কেম্পেইন লঞ্চ বাই ইণ্ডিয়ান অইল এণ্ড ভাৰত পেট্ৰলিয়াম অন ফুৱেল কনজাৰ্ভেশ্যন ইয়াৰ শুদ্ধ উত্তৰ হ'ব সক্ষম যেটো অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ গতিকে এইখিনিয়ে হৈছে আজি যেটো আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্স টেষ্ট আছিলে কমন এন্ট্ৰেন্স টেষ্ট তাৰ যি 70টা প্ৰশ্ন আছিলে তাৰ আমি এক ডিসকাস আনিলো আপোনালোকে কিমান মাৰ্কস বা কিমান স্কোৰ কৰিবলৈ সক্ষম হ'ল কমেন্টত জনাব আৰু আপোনালোকে যোৱাবাৰ কিমান গৈছিলে হেতু ওপৰতো আমি এটা ভিডিও দৰকাৰ হলে এক্সট্ৰা কৰি দি দিম এবাৰ কাট অফ কিমান যাব পাৰে হেমতে আপোনালোকক জনাম সৰকাৰিত পাবলৈ আপোনালোকে হয়তো যদি 45 স্কোৰ কৰিছে মোৰ মতে আপোনালোকে ভাল স্কোৰে কৰি আছে 45 প্লাস যদি স্কোৰ আহি আছে আপোনালোকৰ 40 প্লাস স্কোৰ আহি আছে তেনেহলে ভাল স্কোৰে আহি আছে কাৰণ যথেষ্ট টান পেপাৰ আছিলে আজি পেপাৰখন আৰু আপোনালোকৰ যদি কিবা কোৱেৰিজ আছে বা এই সম্পৰ্কে কিবা প্ৰশ্ন সম্পৰ্কত আপোনালোকৰ জানিবলৈ আছে আমাক কমেন্ট কৰিব আৰু ভিডিওটো দীঘল হোৱাৰ খাতিৰতে আমি অংকসমূহ বা যিকোনো প্ৰশ্ন কেনেকৈ পালো সেইখিনি আমি বুজাই দিয়া নাই গতিকে যিমান পাৰো স্পিডত আপোনালোকক গোটেই 70টা কোৱেশ্যনৰ সলিউশন দিবলৈ চেষ্টা কৰিলো গতিকে এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশনসমূহ পাই থাকিবৰ বাবে যি সকলে ফাৰ্স্ট আমাৰ ৰিয়েল ফেক্টছ আসাম চেনেলটো চাই আছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে চাকৰি সম্পৰ্কীয় আৰু এনেকুৱা দৰকাৰী পৰীক্ষাসমূহৰ ইনফৰমেশন আগতীয়াকৈ পাই থাকিব পাৰে ধন্যবাদ